নমস্কাৰ বন্ধু বান্ধৱীসকল, জকাই জিকে কিং এনালৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ ৱৰ্ল্ডৰ কিছু আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ, যিকেইটা নেকি আপোনালোকৰ আহিবলগীয়া বিভিন্ন পৰীক্ষাত কামত আহিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত ড'ৰ লক ব্যৱহাৰ কৰিব নোৱাৰি? অপশ্যন এ জাপান, বি নৰৱে, চি ভূটান, ডি চীন। উত্তৰটো হ'ল বি নৰৱে। ২ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত সৰ্বাধিক কফি খোৱা হয়? অপশ্যন এ ফিনলেণ্ড, বি আমেৰিকা, চি ভাৰত, ডি ফ্ৰান্স। উত্তৰটো হ'ল এ ফিনলেণ্ড। ৩ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত কেতিয়াও দুৰ্ঘটনাজনিত মাৰ্ডাৰ হোৱা নাই? অপশ্যন এ জাপান, বি কাটাৰ, চি আইচলেণ্ড, ডি ছিংগাপুৰ। উত্তৰটো হ'ল চি আইচলেণ্ড। ৪ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত সূৰ্য ৬ মাহলৈ অস্ত যায়? অপশ্যন এ আলাস্কা, বি নৰৱে, চি ছুইডেন, ডি ফিনলেণ্ড। উত্তৰটো হ'ল বি নৰৱে। ৫ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত স্নেক সাপ একেবাৰে নাই? অপশ্যন এ চীন, বি আয়াৰলেণ্ড, চি কানাডা, ডি ফ্ৰান্স। উত্তৰটো হ'ল বি আয়াৰলেণ্ড। ৬ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত প্ৰত্যেক নাগৰিকে বিনামূলীয়া স্বাস্থ্য সেৱা পায়? অপশ্যন এ আমেৰিকা, বি কানাডা, চি ভাৰত, ডি অষ্ট্ৰেলিয়া। উত্তৰটো হ'ল বি কানাডা। ৭ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত চাহ বাগিচা নাই? অপশ্যন এ চৌদি আৰৱ, বি শ্ৰীলংকা, চি চীন, ডি ভাৰত। উত্তৰটো হ'ল চৌদি আৰৱ। ৮ নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ দেশ কোনখন বুলি জনা যায়? অপশ্যন এ ছুইজাৰলেণ্ড, বি নিউজিলেণ্ড, চি জাপান, ডি ডেনমাৰ্ক। উত্তৰটো হ'ল নিউজিলেণ্ড। ৯ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত ৰোড ছাইনবোৰ্ডত হিন্দী ভাষা ব্যৱহাৰ হয়? অপশ্যন এ সংযুক্ত আৰৱ আমিৰাত, বি পাকিস্তান, চি কানাডা, ডি নেপাল। উত্তৰ সংযুক্ত আৰৱ আমিৰাত। ১০ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন দেশত কেতিয়াও প্লাষ্টিক বেগ ব্যৱহাৰ কৰিব নোৱাৰি? অপশ্যন এ কেনিয়া, বি জাপান, চি ভূটান, ডি ইণ্ডোনেছিয়া। উত্তৰটো হ'ল কেনিয়া। ভিডিঅ'টো যদি ইমান দখলৈকে চালে তেন্তে লাইক এটা কৰিব, ধুনীয়া কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।